ছেমনীয়া দলটোৱে বিহু পৰিৱেশন কৰিলে এওঁলোকক বিহু মঞ্চত পাবৰ কাৰণে আপোনালোকে যোগাযোগ কৰিব পাৰিব যিকোনো বিহু মঞ্চত আৰু তোমালোকৰ বিহু হুঁচৰি দলটোৰ নাম কৈ দিয়া বৰলুইত ছেমনীয়া দল আৰু শুভ সন্ধ্যা বন্ধু বান্ধৱীসকল কি খবৰ আপোনালোকৰ আশা কৰোঁ সকলোৱে ভালে আছে মোৰো ভাল নতুন এটা ভিডিঅ' লৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ আজি মই অকণমান ধুনীয়াকৈ সাজি কাচি লৈছোঁ এয়া দেখিছেনে মেখেলা চাদৰ যিটো বোৱা মেখেলা চাদৰ পিন্ধি ধুনীয়াকৈ সাজি কাচি লৈছোঁ কাৰণ আপোনালোকলৈ এটি ধুনীয়া ভিডিঅ' উপহাৰ হিচাপে দিব বিচাৰিছোঁ ভিডিঅ' এতিয়া বিহুৰ বতৰত যিহেতু বিহুৱে সকলোৱে ভাল পাব এইকেইদিনত আৰু বেলেগ ভিডিঅ' আপোনালোকে ভাল নাপাব সেইকাৰণে বিহুৰ লগত সংগতি ৰাখি আপোনালোকৰ মাজলৈ এটা ধুনীয়া ভিডিঅ' লৈ আহিছোঁ আশা কৰোঁ আপোনালোক সকলোৱে ভিডিঅ'টো মৰম দিব আৰু সকলোৱে আগবঢ়াই লৈ যাব আৰু মোৰ চেনেলটোলৈ যিসকলে নতুনকৈ প্ৰথমবাৰৰ বাবে আহিছে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু যিসকলে আগৰ পৰাই চাই আছে তেওঁলোকে ভিডিঅ'টো লাইক কমেণ্ট কৰিব আৰু এতিয়া বেছি কথা নকৈ বেছি পলম নকৰি বলক ভিডিঅ'টো আৰম্ভ কৰোঁ বিহু মানে এটা খুব ধুনীয়া হুঁচৰি দল আমি য'ত আছোঁ যিটো ঘৰত আছোঁ সেই ঘৰটোৰ কাষৰ ঘৰত এটা খুব ধুনীয়া মইনা দলৰ হুঁচৰি দলক বিহু মানে পৰিৱেশন কৰিবলৈ তেওঁলোকৰ হুঁচৰি প্ৰদৰ্শন কৰিবলৈ নিমন্ত্ৰণ কৰি আনিছে আৰু সেই হুঁচৰি দলটোকে চাবলৈ বুলি ওলাইছোঁ ওচৰৰ কাষৰ ঘৰতে একেবাৰে আমাৰ কাষৰ ঘৰতে কাষৰ ঘৰতে
চেমনীয়া দলটোৱে বিহু পৰিৱেশন কৰিলে এওঁলোকক বিহু মঞ্চত পাবৰ কাৰণে আপোনালোকে যোগাযোগ কৰিব পাৰিব যিকোনো বিহু মঞ্চত। আৰু তোমালোকৰ বিহু হুঁচৰি দলটোৰ নাম কৈ দিয়া। বৰলুইত চেমনীয়া দল। আৰু এওঁলোকক আপোনালোকে যোগাযোগ কৰিব পাৰিব যিকোনো বিহু মঞ্চৰ কাৰণে প্ৰদৰ্শন কৰিবৰ কাৰণে। আৰু খুব ধুনীয়াকৈ ইহঁতে বিহু প্ৰদৰ্শন কৰিলে। আৰু বাই বাই কৈ দিয়া।